নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম হৈছে সুনু। আপোনালোকে চাই আছে সুনু আছামিজ ব্লগ। আপোনালোকক যিহেতু পূজা আহি আছে, আপোনালোক সকলোকে আগতীয়াকৈ পূজা বহুত শুভেচ্ছা জনালোঁ। সেইবাবে আজি পূজা বজাৰ কৰিব যাওঁ। বলকচোন, ভিডিঅ'টো বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। ওলাইছোঁ, বলক তেতিয়া গাইজ গৈ থাকোঁ। এয়া হৈছে মা, হাই কৈ দিয়ক। এয়া আণ্টি, আণ্টি হাই কৈ দিয়ক। বলক গাইজ গৈ থাকোঁ। ইমান পালোহি আৰু টেম্পু কাৰণে ৰখিব লাগিব গাইজ অকণমান দেৰি। যিহেতু নিজৰ গাড়ী নাই আৰু টেম্পুতে যাম আৰু আমি টেম্পুত উঠিব লাগিছিল। মুখত দিবা দেই। ফাইনেলি মাৰ্কেটৰ বাহিৰতে দোকান এখন খালি চব ফুলৰ দোকানখন ধৰি পেটি পূজা টাইমতো কিনে এদিনীয়া চব লগাত আছে। কেনেকুৱা লাগিছে বজাৰ কৰি? ভাল লাগিছে, বস্তুবোৰ খালি বহুত দাম। কেনেকুৱা লাগিছে আণ্টি? ভাল লাগিছে, বস্তুবোৰ খালি বহুত দাম। জোতা দোকান পূজা ভিৰ লাগিছে। लेने तो लेता नहीं ये जब तो ये वाला क्या करेगा यहाँ जेम्स के नेम भी बहुत के लिए কৰা হৈ গ'ল। এতিয়া চাইকেলত গৈ আছোঁ। চাইকেলৰ দোকান আহি পালোঁ। গাইছ এতিয়া মোবাইলৰ দোকানত গৈ আছোঁ।
याद है कि आपको बोलो ना यहाँ का लिया है आपको फोन किया दिया से बहुत दिन हो गया मोबाइल को भाषा दिया से सुन और पता है পাছত জিনিস তই কি কৰি লৈ যাম কি খাবি মিঠা বলিচা কৰি আহি গ'লোঁ ফাইনেলি ঘৰলৈ তো ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব লগতে চেনেল ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ।